আপুনি যাব হা, মই যাওঁ। বেবী তুমি আপুনি কোন? আপুনি? ইমান দিনৰ মূৰত আমি একেলগে আহিছোঁ, কিন্তু অচিনাকি মানুহৰ নিচিনা। সেইবিলাক বাদ দিয়া, তুমি ইয়াতে কিয় আহিছা সেইটো কোৱা। মই ইয়ালৈ কিয় আহিলোঁ এইবিলাক বহুত কথা পিছত কম দিয়া, এতিয়া আৰু দেৰি নকৰোঁ, বছে গালি দিব। বছে গালি দিব মানে? তুমি কি ইয়াতে কাম কৰা নেকি? মই এখন ৰেষ্টুৰেণ্টতে চেলমেন কৰোঁ। আচ্ছা, আপুনি এটা কাম কৰে, মোৰ ফোন নম্বৰটো লৈ যাওঁ, আমি ৰাতি কথা পাতিম। মই যাওঁ এতিয়া। বেবী ইয়াতে কাম কৰিব কিয় লাগা? বেবীৰ সৈতে আঁতৰোৱা। ইমান দেৰি কৰিলা যে? দেৰি হ'ল, কাম অকণমান আছিলে। কিবা খাবা? নাই, একো নাখাওঁ এতিয়া। হৰিদোষ, ক'ত যোৱা? আৰে দোষ, ক'ৰ পৰা আহিলা? গুৱাহাটীৰ পৰা আহিলোঁ আকৌ। কেতিয়া যাবা গুৱাহাটীত? ভাবিছোঁ এইবাৰ গাঁৱতে কেইদিনমান থাকিম, পাৰিলে বিয়াখনো পাতিম। আৰু এইজনী কোন তোমাৰ লগত? এইজন মোৰ মাহীৰ ছোৱালী, তাই টিউশ্যন যাবলৈ আহিছিল, ভাবিলোঁ অলপ আগবাঢ়ি দিওঁ। পাৰিলে গধূলি এবাৰ লগ কৰিবাচোন। অ'ৰা শুনিছনে? গৈ আছোঁ ৰ'বা। ঘৰত এজনী ডাঙৰ ছোৱালী থকাৰ পিছতো ঘৰ যদি এনেকৈ থাকে মানুহে কি ক'ব ন? মানুহে কি কয় সেইটো বাদ দিয়া। মই যে ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰা 1 মিনিট সময় এটা পোৱা নাই, সেইটো ভাবি চাইছানে? আৰু ডাঙৰ ছোৱালীটোৰ কথা যে কৈ আছা, ডাঙৰ ছোৱালীটোচোন ৰাতিপুৱা উঠিয়ে স্কুল যায়, স্কুলৰ পৰা আহি টিউশ্যন, তাইনো ক'ত সময় পায়? তাইৰ কথা যে কৈ আছা। ঠিক আছে, তাই টিউশ্যনৰ পৰা আহিল নে নাই? যোৱা, শলকানে এইবিলাক চাফা কৰক। দোস্ত, কোৱা কিয় মাতিছিলা? তুমি মোক এটা কাম কৰি দিব লাগিছিল, দিবানে কোৱা? তোমাৰ এই বন্ধু জীয়াই থকালৈকে তোমাৰ সকলো কাম কৰি দিব, তুমি খালি হুকুম কৰা, কি কাম কৰিব লাগে? তোমাৰ মাহীৰ ছোৱালী মোৰ পচন্দ হৈছে, তুমি লগ কৰাই দিবানে কোৱা? এইটো কথা। আজি ৰাতি ওলাবা, মাহীৰ ঘৰলৈ যাম।
সঁচা? অঁ আৰে দোষ এনেকুৱা দোষ থাকিলে বলা বলা বলা। হেৰি শুনিছানে? আপুনি অলপ বজাৰৰ পৰা আহকচোন। ৰাতিৰ কাৰণে চব্জি একোৱেই নাই। কি আনিব লাগিব? আপুনি চাই যি ভাল পায় তাকে আনিব। মাছ এটাই আনো নেকি? আপুনি যদি ভাল পায় আনিব। এই মানি বেগটো দিয়া, দেৰি হ'লে আৰু ভাল মাছ নাপামে। দি আছোঁ ৰ'বা। এইটো লোৱা। মই আহোঁ দিয়া। মাহী অ' মাহী অ ধন, তুমি বহাছো, মই গৈ আছো। বহা। ধন, এওঁ কোন? এওঁক যে চিনি পোৱা নাই? অ' এইজন মোৰ বন্ধু ৰাহুল। এওঁ গুৱাহাটীতে থাকে। গুৱাহাটীৰ পৰা আজি আহিছে, ভাবিলোঁ এবাৰ ফুৰি আহোঁ। ঠিক আছে, তোমালোকে বহা, মই চাহ আনি আছোঁ। মাহী বেবী হাতত পানী এগিলাচ দি পঠাবিচোন। দি আছোঁ। ঠাণ্ডা এয়া লোৱা পানী। বেবী, এইজন মোৰ বন্ধু ৰাহুল। আজি আহিছে, তোমালোকে অলপ কথা পাতাচোন, মই আহোঁ অলপ ভিতৰৰ পৰা। তুমি কি পঢ়ি আছ? ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰ। তোমাৰ লগত কথা এটা আছিলে, বেয়া নোপোৱা যদি নাম্বাৰটো দিবা নেকি? কি কথা? ইয়াতো কোৱা, নাম্বাৰ কি প্ৰয়োজন? ইয়াতে ক'ব নোৱাৰি, তাৰ বাবেহে তোমাক নাম্বাৰটো খুজিছিলোঁ। ঠিক আছে লোৱা, নাম্বাৰহে। তোমালোকে চাহ খোৱা, মই ভিতৰতে আছোঁ। তোমালোকে চাহ খোৱা। তোমাৰ কাম হৈ গ'লনে? হৈ গ'ল। মই আছোতো। মাহী যাওঁ আৰু দেৰি হ'ল।
হেল্ল', মোক চিনি পাইছনে? নাই পোৱা, কোননো? ৰাতি যে তোমাৰ ফোন নম্বৰটো লৈছিলোঁ। চিনি পাইছোঁ দিয়া। কোৱা, কি ইমান ডাঙৰ কথা আছিল? কি বুলি কওঁ ভাবি পোৱা নাই। লাজো লাগে আৰু ভয়ো লাগে। তথাপিও কওঁ, তুমি কিন্তু না নকৰিবা। আগে কথাটো কোৱা, তাৰপিছতহে বুজিম। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক বিয়া পাতিবও খোজোঁ। তুমি কি কোৱা? মই এতিয়া ক'ব নোৱাৰিম, মোক 2 দিন সময় লাগিব। তুমি 2 দিন সময় লোৱা, আৰু যদি মোৰ প্ৰস্তাৱ ৰাজি আছা তেনেহ'লে 2 দিন পিছত তুমি ক'বা। এতিয়া ৰাখিছোঁ। হয় দা, শুনাচোন। কিয় মাতিছা কোৱাচোন? এইটো লোৱা, বেবীক টিউশ্যনৰ ফিজ দিবা। মই আহোঁতে ৰাতি হ'ব অলপ। মই আহোঁ দে। বেবী, বেবী উঠাচোন, 3টা বাজি গ'ল। তোমাৰ টিউশ্যনত যাবৰ হ'ল নহয়। বেবী উঠা, 3টা বাজিল। কি 3টা বাজিল? আৰু এইটো লোৱা, তোমাৰ টিউশ্যনৰ ফিজ দেউতা দি গৈছে। হেল্ল', কি কৰি আছ? বেয়া নোপোৱা যদি আজি এবাৰ লগ কৰিব পাৰিবা নেকি? আহিবা নৈবাৰলৈ, মই গৈ আছোঁ। আহিবা। আৰে দোষ, ক'ত যোৱা? এবাৰ নৈপাৰৰ পৰা আহোঁ ৰ'বা। নৈৰ পাৰত কিয় যোৱা? কোনোবা আহিব চাগে। নাই, তেনেকুৱা কোনো নাই। বেবীক কৈছিলোঁ, তাই যদি আহে। ব'লা তেনেহ'লে ময়ো যাওঁ। আৰে বন্ধু, তুমি যাব নালাগে নেকি? তাই হয়তো বেয়াও পাব পাৰে। ঠিক আছে, যোৱা। মাহী, ধন তুমি? আজি মই বিশেষ সকামত আহিলোঁ। কি বিশেষ সকাম? মোৰ যে বন্ধু ৰাহুল আৰু বেবীৰ মাজত এটা সম্পৰ্ক চলি আছে, গম পাইনে? কি সম্পৰ্ক? গম নাপাওঁ। মোক আজি ৰাহুলে নিজ মুখেৰে কৈছে, ৰাহুল আৰু বেবী নৈৰ পাৰলৈ ফুৰিবলৈ গৈছে। কি সঁচা? সঁচা। মই নিজ কাণেৰে শুনা পাইছোঁ। তাই আজি ঘৰত আহি লওক, তাইক কি কৰোঁ দেখা পাব। আপুনি যি কৰিব লাগে কৰিব, মই খালি জনাব লাগে জনাইছোঁ। ঠিক আছে, মই এতিয়া আহোঁ। যোৱা। পিছত আৰু মোক দোষ নিদিবি, মই জনালোঁ। ৰাহুল কিন্তু চলিটো ভাল নহয় দেই। হেৰি শুনিছানে? কি হ'ল? ধনে আহি এটা কথা কৈ গ'ল। বেবী আৰু ৰাহুলৰ মাজত বোলে কিবা সম্পৰ্ক আছে। কি? আজি বোলে দুয়ো নৈৰ পাৰত গৈছে। কি কৰা যায়? ঠিক আছে, তাই আহি লওক। বেবী, বহাচোন ইয়াত। মই এইবিলাক কি শুনিছোঁ? ৰাহুলৰ লগত কিহৰ লেটি-ঘেটি ইমান? মই পঢ়িব দিছোঁ, ভালকৈ পঢ়িবা, নহ'লে কিন্তু কথা বেলেগ হ'ব। যোৱা এতিয়া।
কৈছিলা নহয় তুমি মোক বহুত ভাল পোৱা বুলি। তুমি মোক কিমান ভাল পোৱা আজি কোৱা। মই তোমাক ইমানেই ভাল পাওঁ, যদি তুমি কোৱা আকাশৰ জোন তৰা পাৰি আনি দিম তোমাক। আৰু যদি কোৱা তুমি এই মলয়া বতাহ আৰু কাৰো বাবে ৰৈ নথকা সময়, সেইবিলাকো ঘূৰাই আনি দিব পাৰিম মই তোমাক। কিন্তু নোৱাৰো। আৰু ময়ো তোমাক ইমানেই ভাল পাওঁ, ভাষাৰে কৈ বা কৰি দেখাব নোৱাৰো। তুমি নহ'লে মই থাকিম। বেবী জীবন কিনো মায়া দুখ তুজে দুখ কিয় ঢালি দিলা জীবন ৰাহুল কিনো। তুমি মোক ইমান ভাল নাপাবা ৰাহুল। তুমি কষ্ট পাবা বহুত, বিনা কাৰণ শাস্তি পাবা তুমি। কি আছে মোৰ তাত? মই সৰগৰ ঘূৰি নে পৰি? মোৰ এটাই সপোন আছে, সেয়া হ'ল তুমি। তুমিয়ে মোৰ আপোন, তুমিয়ে মোৰ সপোন। তোমাৰ বাহিৰে সকলো মোৰ অন্ধকাৰ। ৰাহুল তুমি ইমান দুখীয়া। মোৰ মা দেউতাই তোমাৰ তাত বিয়া নিদিয়ে, গতিকে আমি পলাই যাওঁ ব'লা। ঠিক আছে, আমি দুয়ো আজিৰ পৰা এক হ'ম। এপাহি গোলাপ তোমাৰ বাবে হৃদয়। হেৰি শুনিছানে? মোৰ যে বান্ধৱীৰ বিয়া আহিছে, তুমি মোক এযোৰ কাপোৰ দিব লাগিব। নোৱাৰো কাপোৰ দিবলৈ, পইচা পাতি মোৰ একেবাৰে অভাৱ হৈ আছে। মই যেতিয়া কাপোৰৰ কথা কওঁ, কিবা বস্তুৰ কথা কওঁ, তুমি খালি পইচাৰ অভাৱ দেখুওৱা। মোক লাগিবই। আৰে পইচা নাই শুনতাই নাই বুলি কৈছো ন, সেইখিনি তই বুজি পাব লাগিব। মই এইবোৰ একো নুবুজো, মোক লাগিবই। নাই মই কাপোৰ দিব নোৱাৰো তোমাক, কাৰণ মোক দিব পইচা নাই। লাগিবই। আৰে তুমি বুজি কিয় নোপোৱা? সেই অহা দিনৰ পৰা তুমি খোৱা লোৱাৰ কথা, কিবা বস্তু আনি দিয়াৰ কথা ক'লেও তুমি মোক এনেকৈ কোৱা। মোক আজি কাপোৰ লাগিবই, মোক লাগিবই। আৰে তুমি বুজি নোপোৱা। বেবী কি কৰি আছ তই? বেবী মই কি কৈ আছো তই শুনিছনে? বেবী আৰু তই কান্দিছ যে, কি হৈছে তোৰ? এওঁক মই কাপোৰৰ কথা কৈছিলোঁ, কিন্তু এওঁ দিব নোৱাৰো বুলি কৈ মোক মাৰিছে। হয় নেকি? তোমাক মই আগতে কৈছিলো তেনেকুৱা ল'ৰাৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰা। এতিয়াও বেছি দেৰি হোৱা নাই, তুমি সোনকালে তাৰ পৰা গুচি আহা। মই কি কৈ আছো শুনিছ নহয় তই? তুমি সোনকালে
হ'ব মা, মই গৈ আছোঁ। ও জীবন কিনো মায়া দুখ তুজে মই আৰু ইয়াতে নাথাকোঁ, ঢালি মই এতিয়া ঘৰলৈ যাম। এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায় জ্বলি থকা বেবী বেবী তাক কিয় কাম কৰি আছে? নাই নাই, মই তাক ফোন কৰি লওঁ। হেল্ল', ক'ত আছা বেবী? ঘৰতে আছোঁ। আজি আবেলি এবাৰ লগ কৰিব পাৰিবা নেকি? ঠিক আছে, তুমি আহিবা। গৈ আছোঁ মই তালৈ। ঠিক আছে। কোৱা, কিয় মাতিছিলা? কিয় মাতিছিলা মানে? তুমি হোটেলত কাম কৰি আছা, কিহৰ বাবে কাম কৰি আছা কোৱাচোন মোক। মই হোটেলত কিয় কাম কৰিছোঁ এইটো পিছত ক'ম ৰ'বা। আপুনি যে ইয়ালৈ আহিছে, আপোনাক ৱাইফে একো নক'ব নেকি? মোৰ ৱাইফ? তোমাক বিয়া পাতাৰ পিছত মই দুতীয়াজনী বিয়া পাতাৰ কথা চিন্তাই কৰা নাই। সাৰা জীৱন তোমাকে মই পত্নী হিচাপে গ্ৰহণ কৰি আছোঁ। আৰু তুমি তাৰমানে বিয়া হোৱা নাই এতিয়ালৈকে? হোটেলত যে কাম কৰি আছ? আৰু তোমাৰ মা দেউতা যদি তোমাক নোপোহে তুমি কিয় গুচি আহিছিলা? এইবিলাক বহুত কথা। মই আপোনাৰ পৰা গুচি অহা এমাহমান পিছত মোলৈ এটা ফোন কল আহিল। হেল্ল', দেউতা, তোমালোকে কিমানমান পালা? কি? এনেকৈ মোৰ মা দেউতাই এক্সিডেণ্টত ঢুকাল। আৰু তাৰপিছত এয়া বেয়া নোপোৱা যদি তোমাৰ কাৰণে এতিয়াও মোৰ দুৱাৰ খোলাই আছে। মইতো আপোনাকে স্বামী হিচাপে গ্ৰহণ কৰি থৈছোঁ। আপুনি যদি নিয়ে মই যাম। ব'লা। এপাহি গৈ